মই এতিয়ালৈ আপোনালোকক ভিডিঅ' দিব পৰা নাই, মানে অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আৰু এতিয়াৰ পৰা আপোনালোকক মই মানে প্ৰত্যেক দিনে মই ভিডিঅ' দিব চেষ্টা কৰিম। প্ৰত্যেকে ভিডিঅ' আপোনালোকক আগবঢ়াম, চাব আপোনালোকে। আৰু এতিয়া হ'ল মই ওলাইছোঁ মোৰ KTM-খন লৈ। আৰু KTM-খন লৈ মই যাই আছোঁ আপোনালোকৰ মানে এটা মানে দেখাবলৈ, মন্দিৰ দেখাবলৈ যাই আছোঁ। আৰু মন্দিৰটো চবখিনি দেখাব চেষ্টা কৰিম। আপোনালোকে যদি এতিয়া মোৰ KTM-খন চাব বিচাৰে, KTM-খন চাব পাৰোঁ। এইখন মোৰ KTM। আৰু KTM-খন লৈ এতিয়া মই যাই আছোঁ মানে আপোনালোকক দেখাবলৈ। আপোনালোকে মোৰ লগত এতিয়া বলক আৰু সম্পূৰ্ণ চাওক। আৰু ক'ত যাই আছোঁ মই, বলক চাওক অলপমান। বলক আমি এতিয়া যাই আছোঁ। আৰু আপোনাক চাইকেলখন মই কেতিয়াও মানে কিনো বুঢ়া হোৱাৰ লাগি মই চাইকেল চলাই থাকিম। আৰু যেতিয়ালৈকে বুঢ়া পেটেল মাৰি 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 ভণ্টি তোমাৰ ঘৰ পাওঁ পদূলি এৰি 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 আহি থাকোঁতে এটা কথা মোৰ মনত পৰিল যে যেতিয়া আমি চাইকেল চলাই স্কুললৈ গৈ থাকোঁতে, যেতিয়া আমি বেগখন লৈ চাইকেল চলাই যেতিয়া যাই আছিলোঁ, তেতিয়া আমি লগ বন্ধু বহুত পাইছিলোঁ আহিছিল আৰু যখন গৈছিল তেতিয়া আমি বহুত বেয়া লাগিছিল। আৰু সেইবোৰ সময়ে এতিয়া আমি আৰু নাপাওঁ। আৰু সেইবোৰ সময় বহুত দিন মানে এৰি আহিলোঁ আৰু বহুত বেয়া লাগি থাকে। সেইবোৰ সময়ত মনত পৰি যায় আৰু বহুত মানে এনেকুৱা মনত পৰি থাকে যে সেইবোৰ সময় কেনেকৈনো পাৰ হৈ গৈছিল। এতিয়া সেইবোৰ সময় আমি অনুভৱ কৰি আছোঁ। এতিয়া আমি আৰু হ'ল মানে মনত পৰি থাকে। আৰু আহি আছোঁ যে হ'ল 2 কিলোমিটাৰ হ'ব আমাৰ ঘৰৰ পৰা মন্দিৰটো। আহি আছোঁ আৰু এতিয়া মানে চাওক আৰু যাই থাকক এইটো ৰাস্তা এদি যাব লাগে মন্দিৰটোৰ এদি। আৰু যে গৰু ঘাঁচ খাই আছে আৰু এতিয়া এইটো ৰাস্তাৰে যাব লাগে। আৰু যাওঁতে আহি পালোঁ আৰু বেছি মানে সময় নাই আৰু আহি পালোঁ। আৰু আমি 1 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়া মানে আহি পাওঁ আৰু অলপমান চাই থাকোঁ আৰু সেইফালে চাই থাকোঁ। আহি পালোঁ মন্দিৰটো। আৰু আপোনাৰ মন্দিৰৰ গেটখন এইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু মন্দিৰৰ গেটখন আৰু এদি আপোনালোকে আহি সোমাব পাৰে। এইটো ৰাস্তা আছে, এইটো আহিব পাৰে মন্দিৰলৈ। এইটো হ'ল গেটখন। আৰু গেটখনলৈ আমি প্ৰৱেশ কৰিছোঁ। আৰু এই প্ৰকৃত আমাৰ পৰিৱেশ ভাল লগা পৰিৱেশ, গছ লাইনে চাৰিফিৰি গছ আছে ৰাস্তাৰ আপোনালোকে চাব পাৰে। আৰু ই আমাৰ প্ৰকৃতি আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সদায় আমি নিজে গছ ৰুব লাগে। ৰাস্তাত বা ঘৰতে গছ ৰুই আমি গছ ৰুব লাগে। আৰু এই আমাৰ চাওক, আৰু আমাৰ এই চাওক ইমান ভাল লগা পৰিৱেশ, মাজৰ ৰাস্তা আৰু ৰাস্তাৰ মানে গছ আছে, এডাল গছ আছে। আৰু গছৰ মানে ইমান ভাল লগা মানে ভাল লগা পৰিৱেশ আৰু ইমান মজা পৰিৱেশ। আপোনালোকো আহিলে এতিয়া মজা পাব। বঢ়িয়া পৰিৱেশ, ধুনীয়া পৰিৱেশ, একদম মজা পৰিৱেশ। একদম চাওঁ না গছবিলাক কি ধুনীয়া হয়, পুৰা একদম মজা। কিমান হাৱা বতাহ, একদম মজা একদম মজা। আপোনালোকে চাব পাৰিব। মোৰ KTM-খন ইয়াতে থৈ দিলোঁ। আৰু KTM-খনটো তালা মাৰিব লাগিব না, লক কৰিব লাগিব। আৰু KTM-খন তালা মাৰোঁ, যদি কোনোবাই চুৰে লৈ যায় তাতে কি হ'ব। ইমান দামেদি KTM-খন কিনিছোঁ, এতিয়াও KTM-খন থৈ দিলোঁ। KTM-খন ভালকৈ থাকিবা দেই। আৰু এতিয়া মই যাওঁ বোলো মন্দিৰ। আৰু মন্দিৰৰ এইটোৱে ৰাস্তা এদি যাব লাগে, এই মন্দিৰ সোমাব লাগে। আৰু মন্দিৰৰ আপোনাক মন্দিৰৰ ক'ত কি থাকে, মন্দিৰত কেনেকুৱা কি তাই দেখাবলৈ চেষ্টা কৰিম। আৰু ক'ত মানে পূজা হয় আৰু ক'ত পূজা হৈ থাকে তেতিয়া দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে বলক এতিয়া মানে মন্দিৰটো সম্পূৰ্ণ মানে চাওঁ। তাৰপিছত কি বস্তু কি নতুন বস্তু বনাইছে এনেকৈ চাই আহোঁ, বলক। আপুনি যদি পূজা কৰিব আহে ইদি লাইন হ'ব লাগিব। এই ল'ৰাৰ বাবে আছে, ছোৱালীৰ বাবেও আছে। আৰু এই লাইনে যাব লাগিব। আৰু যাই হয় তাৰপিছত মেইন মন্দিৰলৈ আপোনালোকে পাব। তেতিয়া মানে পূজা কৰা হয়। তাৰপিছত আপোনালোক চাওক, দেখাম, চাই থাকক। শ্ৰী গণেশ মন্দিৰ। আপোনাৰ গণেশ মন্দিৰলৈ মই অহাৰ কথা কৈছিলোঁ। কোন মন্দিৰৰ কথা? এইটো হ'ল গণেশ মন্দিৰ। আপোনাৰ গণেশ মন্দিৰ দেখাম। আৰু গণেশ মন্দিৰ এইটো আৰু নতুনকেইখন মানে
আৰু এইখন গেট এইখন গেট এই গেটখনেদি যাব লাগে। সেইটো হ'ল মন্দিৰটো। আপোনালোকে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'ত বা সম্পূৰ্ণ কি দেখাব চেষ্টা কৰিম। আৰু এতিয়া মন্দিৰলৈ চাওক, আমি মন্দিৰলৈ গোটেইখিনি চাওঁ, তাৰপিছত আমি অলপমান বেলেগ কিবা চাব যাম। আৰু আমি এতিয়া মানে সেৱা কাঢ়িম, আৰু সেৱা কাঢ়ি এতিয়া মানে আপুনি মনত ৰখা কিবা এটা কি ক'ম আৰু ভাইটি আৰু মই আছোঁ, ভাইটি আৰু মই এতিয়া মানে সেৱা কাঢ়িম চেষ্টা কৰিম। আৰু আপোনালোকে চাওক এতিয়া ঘূৰি দিছোঁ কেমেৰাটো, আৰু এনেকৈ চাওক কিবা মজা লগা দৃশ্য, কি বঢ়িয়া ভাল। আপোনালোকে এতিয়া মন্দিৰত আহিব আৰু চাব নতুন বস্তু মানে চাব। আৰু গছত আপোনালোকে গছত পকাৰে মানে কি কৰি দিছে আৰু চাব পাৰিব। চাওক গছৰে দিছে, গছত আগতে এনেকুৱা নাছিল, এতিয়া নতুনকৈ মানে এইবিলাক দিছে, নতুনকৈ দিছে। চব চাব পাৰে, চব যিমান গছ আছে চবৰ গছত দিছে, সেইটো গছত চাব পাৰে, এইটো গছত চাব পাৰে, চব গছতে দিছে, দি মানে থৈছে, কোনোবা দিছে আৰু মজা ভাল লাগিছে। আৰু ইয়াত একদম চাওক আহি ইয়াতে একদম মজা, আৰু গছবিলাক থকাত ইমান ঠাণ্ডা, ইমান মজা, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া মজা লাগে। আপোনালোকে চাব পাৰিব ইয়াতে আহি চবখিনি। সকলোৰে মৰমৰ ডিম্পু দালৈ এটা মোৰ অনুৰোধ যে ডিম্পু দা আমাৰো ইয়াতে আহক, আৰু তাত গণেশ মন্দিৰলৈ আহক, আৰু গণেশ মন্দিৰ ভিডিঅ' বনাওক মানে ধুনীয়া প্লেচ আৰু হ'ল মন্দিৰটোত। আৰু ডিম্পু দা যদি কোনোবা ছাবস্ক্ৰাইবাৰে ভিডিঅ'টো চাই আছে, তাত ডিম্পু দালৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাং কি দেখাব চাং অ' মাইৰি তাই মানে সেই আছে দি পেলাই তাই কৰি আছে, আৰু সেইটো চাওক একদম সেইটো তাই দেখি আছে দেই, সেই চাওক ইঘৰখনে কি মজাকৈ বনাইছে, মন্দিৰ একদম চনাক শিৱ বাবা আছে, পাৰ্বতী আছে, আৰু গণেশ বাবা আছে। আমাৰ কি মজাকৈ বনাইছে, আৰু কেনেকৈ বনাইছে, কেনেকৈ নাজানো, কেনেকৈ কি দিছে, কি মজা লাগে চাওক একদম। ইয়াতে আহিব, আহি পেলাই চাব পাৰিব, একদম ইমান মজা লাগে,
আৰু মানে চাব আৰু ইয়াতে আহি চাওক না। আৰু ইয়াতে ফুল থুল ৰুইছে আৰু ফুল থুল ৰুই দিয়া হৈছে। আপোনালোকে চাওক ফুল থুল ৰুই দিছে, এতিয়া চাওক ফুল, ইয়াতে ফুল আৰু ইয়াতে জাতীয় পতাকা উত্তোলন কৰা হয়। চাব চাওক ফুল 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 মজা ভাল লগা এটা মানে একদম। আৰু মন্দিৰতে যিমান ভাল লাগে আৰু আপোনালোকে আহিব পাৰিব। আৰু এতিয়া হ'ল প্ৰাক ক'লে মানে ভুল নকৰা প্ৰাক মানে এইখন। আৰু ইয়াতে আহিব পাৰিব আৰু তাতে মন্দিৰৰ মানে সেৱা থকাৰে আৰু ইয়াতে আহে আৰু এইবিলাক যে দিছে এইবিলাক নতুনকৈ দিয়া হৈছে আৰু মানে নতুনকৈ দিছে। আগতে যেতিয়া আহিছিলোঁ আমি তেতিয়া মানে ইয়াত দিয়া নাছিল আৰু তেতিয়া দিয়া নাছিল। আপুনি চাব পাৰিব ইয়াতে নতুনকৈ দিয়া হৈছে। আৰু গছৰ পৰা কি ডিজাইন পুৰা একদম মজাকৈ মানে আগৰ পৰা আছিল আৰু ইয়াতে এইবিলাক চব আগৰ পৰা আছিল। আৰু পুৰণি ইয়াতে বোলে পুৰণি মানে মন্দিৰটো আছিল আৰু ইয়াতে গণেশ মন্দিৰটো পুৰা আছিল আৰু বহুত পুৰণি মন্দিৰ না, বহুত পুৰণি মন্দিৰ। আৰু বঙাইগাঁৱৰ পৰা অকণমান 25 কিলোমিটাৰ সিমান হ'ব এইটো মন্দিৰটো আছে। এইটো হ'ল লালমাটি দুৰামাৰীৰ মানে মাজতে আছে এইটো মন্দিৰটো। আৰু আপোনালোকে আহিব পাৰিব। আৰু অভয়পুৰীৰ পৰা 4 কিলোমিটাৰমান হ'ব আৰু গুৱাহাটীৰ পৰা 250 কিলোমিটাৰমান হ'ব। আপোনালোকে আহিব পাৰিব। বহুত সৌন্দৰ্য, বহুত পুৰণি মন্দিৰ আৰু ইয়াতে হ'লে বহুত ভাল একদম বহুত মজা ক'ব নোৱাৰি কিমান মানে ভাল লাগিছে। আৰু একদম মানে ভাল লাগিছে আৰু বহুত আপুনি চাব পাৰিব একদম মজা। এইবিলাক নতুনকৈ ৰোৱাইছে, নতুনকৈ মানে ৰুইছে। চাওক একদম মজা। বহুত দিন পিছত আহিলোঁ এই মন্দিৰত আৰু বহুত দিন অহা নাছিলোঁ। আৰু বহুত দিন পিছত আহিলোঁ, ভাইটি আৰু মই আহিলোঁ ব্লগটো আপোনালোকক দেখাবলৈ। বহুত বনা হোৱা নাছিল আৰু ভিডিঅ' বনা হোৱা নাছিল। আৰু সেইকাৰণে ভাবিলোঁ মই আহিম বুলি ভাবি আছোঁ যে মন্দিৰত যাওঁ আপোনালোকক দেখাম। আৰু এতিয়া মানে বহুত ইমান ধুনীয়া লাগিছে মন্দিৰত আহি। আৰু মানে একদম মানে ইমান মজা লাগে। আগতে এনেকুৱা মানে ইমান কি নাছিল আৰু আগতে মানে কি নাছিল। এতিয়া ইমান মজা লাগিছে একদম মানে বহুত মজা লাগিছে। বহুত আহিব পাৰিব আপোনালোকে চাব পাৰিব। এই মজা না বহুত মজা লাগিছে একদম মজা লাগিছে। এইবিলাক দিয়া নাছিল আগতে ইমান মজা পাত পৰি নাথাকে। পাত ইমান মানে চিকচিকাকৈ ৰাখিছে একদম ইমান মজা লাগে। চাওক ইমানেই মজা লাগিছে ফুল দৃশ্য পুৰা মজাকৈ বনাইছে। এইটো বাৰু কি লিখিছে মই আপোনাক ক'ম আৰু এইটো গণেশ মন্দিৰ লিখিছে চাওক না। এইটো হ'ল ডাষ্টবিন বনাইছে। আপোনালোকে যদি গছৰ পাত যদি পৰি থাকে ইয়াৰ পৰা আপোনালোকে এতিয়া থৈ দিব। এতিয়া এইটো হ'ল ডাষ্টবিন। তো ময়ো এখন থৈ দিছোঁ ইয়াতে ডাষ্টবিন আপোনালোকে চাব একদম মজাকৈ চিকচিকাকৈ ৰাখিছে একদম চাওক ডাষ্টবিন হয়। কি মজা একদম মজাকৈ চাওক। এই দূৰৰ পৰা চাওক মই এতিয়া ওপৰত উঠিছোঁ আৰু ওপৰৰ পৰা চাওক একদম কি একদম মজা একদম চাওক খালি চাওক কি মজা খেলি দিছে। এইফালেতো নতুনকৈ দিছে নতুনকৈ দিছে না সময় আছে যাবলৈ। এতিয়া মই ঘৰলৈ ঘৰত যোৱাৰ সময়তে আপোনালোকক দেখাওঁ যে এইখন যিখন পথাৰখন আপোনালোকে এইখন যিখন দেখিছে গৰুবিলাক যে দেখিছে। আৰু ইয়াতে মানে দোকান হয়। পূজা হ'লে নাঙলতৰা ঠাকুৰতলা চব আহে আৰু চব বস্তু ইয়াতে দোকান দিয়া হয়। আৰু এইখনতে দোকান দিয়ে আপোনালোকে চাব পাৰিব। চাওক একদম কি মজা আৰু ইমান হাৱা ইমান ভাল লাগে বহুত বহুত ভাল লগা হৈছে মন্দিৰত। আপোনালোকে আহিব বহুত ভাল লগা হৈছে পূৰা একদম মজা ভাল লগা হৈছে। এতিয়া মই মোৰ কেটিএমখন ওলাওঁ আৰু কেটিএমখন উলিয়াওঁতে মই এতিয়া ঘৰলৈ যাওঁ। আৰু এতিয়া হ'ল মানে বাই আৰু আপোনালোকক আকৌ ভিডিঅ' দেখাবলৈ যদি ভিডিঅ' আকৌ দেখাম আৰু বেলেগ ভিডিঅ' কিবা দেখাম। যদি ভিডিঅ'টো ভাল লাগে তাৰে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। আৰু এইখিনিতে এতিয়া মানে বাই আপোনাৰ সম্পূৰ্ণ দেখে যাওঁ। আপুনি চাওক মন্দিৰটো আৰু আপুনি এতিয়া মই ঘৰলৈ যাওঁ আৰু ঘৰলৈ যোৱাৰ সময়ত
আপোনালোকক মানে বাই বাই দি গ'লোঁ বাই বাই দিলোঁ আৰু আপোনালোকে এতিয়া মানে ভিডিঅ'টো মানে